हेलो फ्रेंड्स मैं करबी आज पुनर नतुन एटा दहीरे बनवा माछर रेसिपि লৈ আহিছো আপোনালোকৰ ওচৰলৈ আপোনালোকে যদি এনেকৈ খাই পোৱা নাই নিশ্চয় এবাৰ ট্ৰাই কৰি চাব খাবলৈ বহুতেই টেস্টি হয় তেনেহলে আহক আমি বনাবলৈ আৰম্ভ কৰো প্ৰথমতে মই আপোনালোকক দেখাই দিছো মই ইয়াত কি কি ব্যৱহাৰ কৰিম ইয়াত মই লৈছো মাছ গোটা জিৰা শুকান জলকীয়া দালচিনি লং দুটা ইলাইচি লগতে ধনিয়া গুৰি দৈ 2 চামুচ কাজু বাদাম পিসা পিয়াজ আদা নহৰু জলকীয়াৰ পেষ্ট কাটি লোৱা পিয়াজ এটা কিচমিচ পিসা এই গুটেইবোৰ এনেকৈ ৰেডি কৰি লৈছো কাজু বাদাম মই 8-9টা মান লৈছিলো আৰু লগতে মাছখিনি অলপ হাফ ফ্ৰাই কৰি লৈছো বেছি কাঢ়াকৈ ফ্ৰাই কৰা নাই আৰু মাছ ভাজা তেলতে মই পিয়াজখিনি দি দিছো কাটি থোৱা আৰু এইখিনি ৰঙাকৈ ভাজি লৈছো আজি এইখিনি মই উলিয়াই থৈ দিছো আৰু সেই তেলখিনিতে গোটা মছলাখিনি দি দিছো আৰু এইখিনি ভালকৈ ভাজি ইয়াত মই কাটি থোৱা পিয়াজ অকমান পিয়াজ আদা নহৰু আৰু জলকীয়াৰ পেষ্টখিনি দি ভালকৈ ভাজি লৈছো এইখিনি ভাজা হৈ গৈছে এতিয়া ইয়াত মই ধনিয়া গুৰি আৰু সোৱাদ অনুসৰি নিমখ আৰু লগতে দৈ 2 চামুচ ভালকৈ ফেটি লৈছো যাতে ইয়াত গোটা-গোটাখিনি নাথাকে মিহি হৈ যোৱাত ইয়াত মই দি দিছো দৈখিনি দিওঁতে মই গেছৰ ফ্লেমটো একদম লো কৰি দিছিলো লগতে কাজু বাদাম পিসা আৰু কিচমিচ পিসাখিনিও দি দিছো এতিয়া এইখিনি ভালকৈ লৰাই ইয়াত অকমান পানী দি ভালকৈ মছলাখিনি সিজাই ভাজি লম ধুনীয়াকৈ ভজা হৈ গৈছে এতিয়া ইয়াত মই পানী এড কৰিছো পানী আপোনালোকৰ প্ৰয়োজন অনুসৰি এড কৰিলে হ'ল ইনি উতলহাত ইয়াত মই মাছ কেইপিচ আৰু মই ভাজি উলাই থোৱা পিয়াজখিনি দি দিছো আৰু লগতে 3টা কেঁচা জলকীয়া কাটি দিছো আৰু অকমান গৰম মছলা দি দিছো এইখিনি হৈ গৈছে কিন্তু গেছৰ ফ্লেমটো অফ কৰাৰ আগত মই ইয়াত 1 চামুচ ঘি দি দিছো যাতে ইয়াৰ পৰা ধুনীয়া এটা ফ্লেভাৰ আহে ঘিখিনি দি মই গেছৰ ফ্লেমটো অফ কৰি দিছো আৰু এয়া আমাৰ দৈৰে মাছৰ ৰেচিপি ৰেডি